আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো বহুত ভাল আৰু আজি হৈছে নৱমী আৰু আপোনালোককো নৱমীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু এতিয়া মানে মই ওলাইছোঁ আমি লগৰ কেইজনী মানে দুধনৈত পূজা চাবলৈ যাম এতিয়া ৰাতিপুৱাৰ ভাগতে মানে এতিয়া 10:30 আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ একদম জিন্স চিন্স পিন্ধিলোঁ এতিয়া যিহেতু কালিৰ পৰা বৰষুণ আহি আছিল মানে তাৰ কাৰণে এতিয়া মানে দেৰিকৈ ওলালোঁ অকণমান আৰু ৰাতিপুৱাৰ ভাগতে যাম যিহেতু আৰু সন্ধিয়া যাব লাগিব আৰু আমাৰ ওচৰতে পূজা হয় বহুত ডাঙৰকৈ তাত দেখাম বুলি ভাবিছোঁ সেইকাৰণে ৰাতিপুৱা আমি তাত গৈ দেখাই আহিওঁ আপোনালোকক আৰু আমিও মানে সেৱা চেৱা কৰি আহোঁ আৰু আপোনালোককো দেখাই আহোঁ আমিও চাওঁ লগতে আপোনালোককো দেখাওঁ তো ব'লকচোন যাওঁ আজি কোনে কোন যায় আপোনালোকক গোটেইখিনি দেখাই এতিয়া আমি আহি পালোঁ দুধনৈ আৰু সন্মুখতে আমি এতিয়া আছোঁ আৰু এইফালে হৈ আছে পূজা আৰু আপোনালোকক এয়া আমি ভিতৰলৈ গৈ আছোঁ এতিয়া আৰু ইয়াতে মানে দিনতে মানুহ হৈ আছে আৰু সন্ধিয়াৰ পৰিৱেশটো একো ক'বই নালাগে ইমান ভাল হ'ব পৰিৱেশটো চাওঁ এতিয়া আমি মন্দিৰৰ ভিতৰত মানে গৈ আছোঁ আৰু এয়া আমাৰ গৌৰৱ চক্ৰৱৰ্তী আৰু ইয়াতে মানে দুধনৈৰ এই অটো ষ্টেণ্ডৰ মানে সন্মুখতে এইখন মানে পূজা হৈ আছে আৰু এই পূজাখন মানে এতিয়া মানে আৰতি কৰি আছে আৰু আপোনালোকেতো আহিছে চাগে দেখিছে আৰু বহুত মানুহ হৈছে ইয়াতে আৰু কিন্তু বতৰটো আজি ভাল কৰিছে তাৰ কাৰণে বহুত মানুহ আহিছে আৰু দেখিব পাৰে আপোনালোকে ইমান মানুহ হৈছে আৰু এতিয়া আমি নেক্সট আৰু বহুত জেগাত যাম আপোনালোকে আমি মানে ফটোত লগাই ল'লোঁ মানে আৰু প্ৰিয়ংকা একদম ধুনীয়া এইফালে চাওক চবফালে মানে বোকা আৰু চাইডত মানে দোকান এই অৱস্থা গাইছে এয়া মধু এইটো মোক দিনা কণিকা এইটো মোক দিনা মই দি আছোঁ লৈ লওঁ ভৰি একদম সোমাই যাই আছে গাইছ মানে বেগ খচি গৈ আছে অৱস্থা কি ক'ব আৰু কিন্তু পূজা চাৰ জোচ একদম আমাৰ এইফালে আছে আমাৰ যুৱ পূজা চাব আহিছোঁ না গাইজ পেক চাব আহিছোঁ একদম পেকত মানে অৱস্থা নাই আৰু আমাৰ সিহঁতৰ মানে পেক একদম অৱস্থা নাই আৰু ভৰিবিলাক তাৰ কাৰণে এয়া পানী দি মানে ধুই আছে আৰু এতিয়া মানে ভৰি একদম চিকচিকীয়া কৰি আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ইমান মানে গৰম আজি কি ক'ব আৰু না হয়নে নহয় আমাৰ ইফালে ডিম্পি একদম ধুনীয়া লাগিছে আপোনাক আমি আহিছোঁ ৰেড চিলি ৰেষ্টুৰেণ্টৰ সন্মুখতে মানে আছে এয়া এতিয়া মানে ধুনীয়াকৈ ডেক'ৰেট কৰিছে আৰু আপোনালোককো দেখামচোন ব'লক আৰু আমি তিনিটা আহি পালোঁ আৰু সিহঁতে মানে আহিছে গাইছ এতিয়া আমি ভিতৰলৈ সোমাই যায় এতিয়া আমি এয়া ওপৰত এইফালে সোমাই যাম মানে ৰাতিত মানে ধুনীয়া লাগিব ডেক'ৰেট কৰা আকাশী তুমি দেখানে নেদেখা আৰু আমি আহিছোঁ এতিয়া ছেকেণ্ড মণ্ডপটো আৰু এইখন মানে কোনে মানে কম নহয় আৰু আপোনালোকে দেখাই পাইছে ইমান ধুনীয়াকৈ মানে মণ্ডপটো সজাইছে আৰু আপোনালোকক দেখাই আছোঁ তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আকৌ আমি বেলেগ ঠাইলৈ যাম তো চাই থাকক আই লাভ দুধনৈ মানে উল্টা হৈ আছে বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ আমাৰ মানে এতিয়া ফটো উঠি আছোঁ আৰু আপোনালোকক মানে ধুনীয়াকৈ ইয়াতে বহি আহি ৰাতি ফটো উঠিব পাৰিব আমি ওলাই আহিলোঁ মানে মন্দিৰৰ ভিতৰত পিছফালৰখিনি চাওকচোন ইমান ধুনীয়া লাগি আছে বহুত ধুনীয়া লাগি আছে পিছফালৰখিনি এতিয়া পূজা চূজা একদম খাই আহিলোঁ অহাৰ পিছত এতিয়া মানে আমি কণিকা এইফালে মধুস্মিতা আমি গোটেইবিলাক আৰু বাকীগিলান মানে খাবলৈ গ'লে আৰু আমি এতিয়া যাম খাবলৈকে আৰু এয়া মা ৰেষ্টুৰেণ্টত এইফালে আৰু মানে যেতিয়া আমি মানে পূজা চাই আহিলোঁ আৰু এতিয়া মানে খাবলৈ আহিছোঁ মা ৰেষ্টুৰেণ্টত আৰু এইখন আছে মানে ষ্টেট বেংকৰ মানে ফ্ৰণ্টতে আৰু এইফালে মানে সোমাই যাব লাগে তো আপোনালোকক দেখাই থাকিম আমি আপোনালোককতো দুখন পূজা দেখালোঁ আৰু দেখাবই আছে আপোনালোকৰ ভিডিঅ'টো চাই থাকিলেহে দেখা পাব তো আপোনালোকে চাই থাকিব আৰু আমি এতিয়া খাবলৈ যাম গোটেইখিনি দেখাই থাকিলে চাই থাকিলেহে আপোনালোকে গম পাব তো বলক আৰু এয়া ব্লগ বনাই আছে এইফালে
এতিয়া মানে আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছিলোঁ আৰু কোনোবা বিৰিয়ানী চিৰিয়ানী কিবা অৰ্ডাৰ কৰি দিছিল আৰু আমি এতিয়া ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ আহি পালে আৰু আমি এতিয়া পটাপট খাই লওঁ আৰু নেক্সট পূজাত আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকক দেখাম আৰু এখন পূজা মানে ভিতৰলৈ নাযাওঁ আপোনাক শুনাই পাইছে চাগে গাইজ এয়াই হৈছে নেক্সট মণ্ডপটো আৰু ভিতৰত ইমান ধুনীয়া ডেক'ৰেট কৰিছে আপোনালোকক ভিতৰত গৈ অকণমানটো দেখাব লাগিব তো ভিতৰত যাওঁ আৰু আপোনালোকক দেখাওঁ আৰু এইখিনি হৈছে ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে লাইটিং চাইটিং দি পিনে আৰু মানুহবিলাক মানে বহি আছে ইয়াতে মানে পূজা চাই আছে কিন্তু ইমান স্পেচ এটা নাই ইয়াতে আমি পূজা চালোঁ একদম এয়া আমি গোটেইবিলাকে মানে যাই আছোঁ ঘৰলৈকে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা মানে কমেণ্ট কৰি জনাব আৰু যোনে মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল বাটনটো প্ৰেছ কৰি থৈ দিব আৰু যাতে মই আৰু ভিডিঅ' দিলে আপোনালোকৰ তাত পোনপ্ৰথমে যাই পায় আৰু আপোনালোকৰ ধামাকা